guys, welcome to my new vlog. So মই আছো এতিয়া বৰ্তমান ধামদলত। তো আমি গৈ আছো ক'ত গৈ আছো? শিৱকুণ্ড। আনছে শিৱকুণ্ড গৈ আছো। তো ভিডিঅ'টো কন্টিনিউ কৰি থাকক। মানে ঘৰৰ পৰা আহিলো, ঘৰৰ পৰা আগতে ভিডিঅ' নবনালো, তো এতিয়া ষ্টাৰ্ট কৰিছো। তো আপোনালোকক দেখাই যাম। মোৰ লগত আছে পু, দেখা দে। হয়, হেবলে পু আছে, এফালে ৰুদ্ৰাজ। এফালে আহি আছে দুটা আৰু দেখা পাইছে আপোনালোকে। ভিডিঅ'টো দেখাই কৈ দিম। হাই তো আহি কেনেকুৱা লাগিছে অনুভৱটো কোৱা? ভালে লাগিছে, মানে চাইকেল আহি মানে বহুত ভাল লাগে আহি। তো মানে আহি মানে ভাগৰ চাগৰ লাগি গৈছে, সেইকাৰণে আমি একদম ৰখিছো। মানে ৰাতিপুৱা কিবা এটা খাই এতিয়া 12টা মানে 2টা বাজি গ'ল, একো খোৱা নাই। তো আমি অলপ বহি লৈছো। তো নেক্সট লেভেলত আমি বাইক লৈ আহিম কেটিএম। পাই গ'লো শিৱকুণ্ড। অলপ বাদে এইটো গেটটো আমি মানে ভৰি দেখাই পিছত খোজকাঢ়ি গৈ আছোঁ। সেইফালে পু আছে, ৰাজীৱ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। শিৱকুণ্ড পাই গ'লো। এখন শিৱকুণ্ডৰ শিৱকুণ্ডৰ ভিতৰত যাম এতিয়া আমি। হৈছে শিৱকুণ্ড নগাঁও ডিষ্ট্ৰিক্ট পৰে। ওপৰ মন্দিৰলৈ, মন্দিৰটো আছে তাত আমি গৈ আছো। এইফালে মোৰ পাছত আছে সৰুকণ, এইফালে গৈ আছো এতিয়া। ওপৰৰ পৰা ভিউটো দেখাই আছো আপোনালোকৰ তললৈ। ফাইনেলি পাই গ'লো আমি। ভিউটো চাওক। এইফালে পাৰ্টি চলি আছে, পুৰা মিউজিক চাগে শুনা পাইছে আপোনালোকে। এইফালে আহি আছে পানী, নিজৰা পাৰ। কিমান দূৰ যাবলগীয়া হৈ আছে, মানে গৈ আছে। গৈ আছো এইফালে গৈ আছে পানী। ইমান মানে ভয়ো লাগে ইয়াত। তো আমি এইফালে গৈ আছো, চাওক। এইফালে গৈ আছে পানী, এইটো ডাঙৰ পাথৰ। ভাই হাই ফ্ৰেণ্ড, দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। আৰু কমেণ্টত জনাব কি জেগা আহি পালোঁ। জেগা এইফালে শিৱকুণ্ড আহিছিলোঁ, এইটো চাইডে অহা নাছিলোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো জল্দি আকৌ এটা ব্লগ বনাব ট্ৰাই কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰিব। জয় এইফালে এজনৰ লাষ্টত